এয়া মই থিয় হৈ আছোঁ ক'ত আমেৰ ফৰ্টৰ সন্মুখত। অকণ ভিতৰলৈ যাবলৈ অকণ ওখ, বহুত ওপৰত। মই দেখাইছোঁ আপোনালোকক, ৰ'ব। আজি ছেকেণ্ড ডে ইন জয়পুৰ। দেখাইছোঁ আপোনালোকক এইখিনি ওপৰত। এইটো চাওক, এইটো হৈছে আমেৰ ফৰ্ট। এইটো এনেকৈ এইফালে মানুহবোৰ গৈ আছে। তাৰপিছতে চাৰাউণ্ডিংটো এইটো এনেকৈ। এইটো হৈছে পৰ্বতটোৰ নাম হৈছে আৰাৱলী পৰ্বত। এই পৰ্বতটোৰ নাম আৰাৱলী পৰ্বত। চাওক এইফালে এটা, সেই একদম ওপৰত যে দেখিছে, ওপৰতটো হৈছে জয়গড় ফৰ্ট, আৰু তাৰ কাষতে নাহৰগড় ফৰ্ট আছে। ইমান ওপৰলৈ চাগে নাযাম। এইটো এনেকৈ পাৰ দেখিছে, কিমান সোপা পাৰ আছে সেইখিনি। সেইটো নেহেৰ পানীৰ চাওক, ৰ'দৰ পৰা বহুত চিলমিলাই আছে, ধৰিবই পৰা নাই ভালদৰে। এইটো এনেকৈ এই ভিতৰলৈ যাবলৈ, ওপৰলৈ যাম চাগে, যদি পাৰোঁ যাম, গৈ পেলাই ওপৰটো আপোনালোকক দেখাম। ইয়াৰ ভিতৰত চাওক, ইয়াৰ ভিতৰত এয়া ৰ'দত নহয়, ধৰিবই পৰা নাই কি দেখাইছোঁ আপোনালোকক মই। ইয়াত দেখিছেনে, এইটো এয়া আমি এনেকৈ যাম ভিতৰলৈ। এইটো পৰ্বত চাওক, এই পৰ্বতটোৰ নাম হৈছে আৰাৱলী পৰ্বত। আমি পঢ়িছোঁ তাৰ আগতে। সেইটো চাওক, সেই ওপৰতো হৈছে নাহৰগড় ফৰ্ট, আৰু কাষতে জয়গড় ফৰ্ট, একদম ওপৰত। এয়া চাওক, গৈ আছোঁ ওপৰলৈ। এইটো এনেকৈ এইফালে ৰাস্তা। ভিতৰলৈ গৈ আছোঁ, আপোনালোককো দেখাম। এইবিলাক চাওক বজাৰ, সৰু সুৰা ইয়াতো পাতিছে বজাৰ। এনেকৈ ঢেৰ কিবা কিবি জুতি আছে, বেছিকৈ আমাৰ ইয়েৰিং আছে, বেগ চেগ আছে এইবিলাকৰ। এইটো ৰাস্তা আমি উঠিছোঁ ওপৰলৈ। এনেকৈ কিমান দূৰ যাব লাগিব চাওক, টোটেল 185 ষ্টেপছ। এইখিনি বা কি সুন্দৰ লাগিছে, ধৰিব পাৰিছে? এইটো পুখুৰী, তালাব। এনেকৈ চাৰাউণ্ডিং তেনেকৈ ৰাস্তা। ওপৰলৈ যাম। এয়া চাওক, ষ্টেপেদি আহি ভাগৰি গ'লোঁ। এইখন বোধহয় গেট, ফৰ্টৰ গেট। চাৰিওকাষে চানা টানা আছিলে, চানা খালেও পুৰিছে এতিয়া। সৰু সুৰা ইয়েৰিঙৰ ঢেৰ ইয়েৰিং আছে, নেক পিচ আছে, জুতি আছে, সৰু সুৰা বস্তু আছে, চুভেনিয়াৰ হিচাপে আপুনি লৈ যাব পাৰে, তেনেকুৱা বস্তু আছে। সেইবিলাক চাই খাই খাওঁতে বহুত দেৰি হৈ গ'ল। ওপৰলৈ যাওঁ এতিয়া। চাওক ৰাস্তা, মানুহ দেখিছে একদম ওপৰলৈ। মাজে মাজে এইবোৰ খোৱা বস্তু আছে, আমলখি। ये सब क्या बगड़ी सब हमारे से क्या बगड़ी थी ये तो क्या बगड़ी ये क्या है इमली ये से इमली माने हमार तेतेली या मधुरी सबले साना ये तो सब के ऊपर बहुत दूर আহিলো আৰু ওপৰলৈ যাব নোৱাৰি, ইমান ধৈৰ্য নাই দেই। দেখিছে ভিতৰ সৰু মন্দিৰো আছে বুলি কৈছে ইয়াৰ ভিতৰত, মাতাৰাণী মন্দিৰ। অকণমান ভিতৰলৈ একদম মানে ধৈৰ্য হেৰাই গৈছে, বহুত দিনকৈ ওপৰলৈ উঠা নাই যে খোজকাঢ়ি। এইটোক কয় গুঞ্জি বুলি, আমাৰ তাৰ পেৰা। এয়া খাই চাওঁ, এইটো হোৱাইট, এটা ৰঙা। এইটো গুড়ৰ নহয়, এইটো বেছি কাৰামেলাইজ কৰা হৈছে। এইটো শুদ্ধ পিয়ৰ তাৰমানে। এইটো বিৰাট বৰ টেষ্টি আছিলে খাবলৈ। খাই চালোঁ, দুটা লৈছিলোঁ মাত্ৰ, এটা গুড়ৰ এটা চেনীৰ। খুব ভাল লাগিলে খাই। পৰটো দিছে, পৰটো উজলৈ আমি নগ'লোঁ।
এইটো আমি যোৱা নাই তালৈ, ইমান ওপৰত উঠিব নোৱাৰোঁ দেই। এইখিনি এতিয়া নামি যাম তললৈ। কি ধুনীয়া বজাৰ খুন্দাইছে, বজাইছে চাওক, ট্ৰেডিশ্যনেল ফক মিউজিক। কি সুন্দৰ বজাইছে চাওক। এইখিনিৰ পৰা চাওক, এইটো এইটো হৈছে পুখুৰী দিছে, তালাপ, কিবা মাও উঠা তালাপ। তেনেকৈ আমি এইফালে আহিছোঁ, এনেকৈ উঠি আহিলোঁ, উঠি এইফালে উঠি ওপৰলৈ গ'লোগৈ। এয়া আমেৰ ফৰ্ট, ইয়াৰ পৰা আমি যাম এতিয়া জলমহল। আকৌ বিলাক অকণ দেখাইছে চাওক চাৰিওকাষত। কি সুন্দৰ নহয় চিনি, একদম নেচাৰেল বিউটি। এয়া জলমহলৰ ওচৰত পালোহি। ভিতৰলৈ যাবলৈ নিদিয়ে, দূৰৰ পৰাই মানে কেপচাৰ কৰিব লাগিব। এয়া চাওক চাৰিওফালে সুন্দৰ সুন্দৰ, মানে মই ইমান ভাল লাগিছে চহৰখনৰ প্ৰতি, একদম প্ৰেমত পৰি গৈছোঁ। কেমেল ৰাইড আছে, তাৰপৰা হৰ্চ ৰাইডিং আছে চাৰিওকাষে। সিফালে সৰু সুৰা বজাৰবোৰতো আছেই। এইফালে দেখিছে কি সুন্দৰ চাওক। এইখিনিৰ পৰা অকণমান এনেকৈ দেখাম, তাৰপৰা দূৰৰ পৰা সিফালৰ পৰা অকণমান গৈ বাকীখিনি দেখামগৈ। এইটো জলমহল কয়। এইটো সিফালে দেখাম, এইখিনি মই ভালকৈ ধৰিব নোৱাৰিব, অকণ দূৰৰ পৰা দেখামগৈ। এইটো চাওক, এইখিনিৰ পৰা এইটো ঝিল বোধহয়। এইটো এনেকৈ ইয়াৰ সেইফালে হৈছে আৰাৱলী পাহাৰ, আৰাৱলী পৰ্বত। পানীৰ মাজতে মহল আছে, মহলবোৰ আছে, সেইকাৰণে জলমহল বুলি কয়। পানীৰ চাৰিওকাষে এইবিলাক সৰু সুৰা এইবিলাক চাওক। চাৰিওফালে বহিবলৈও জেগা ধুনীয়াকৈ আছে। খুব সুন্দৰকৈ বনাইছিলে চাগে তেতিয়া ৰজা মহাৰাজাই। জয়পুৰ ষ্টেপছ আছে, মানুহ বহিবলৈ সুন্দৰকৈ ব্যৱস্থা কৰা আছে। দেখাইছোঁ তললৈ গৈ অকণমান। চাওক সেই মহলবোৰ যে সিফালে আছে, খুব ডাঙৰ এইটো ঝিল হয়। সিফালে আছে মহলবোৰ। চাৰিওফালে পৰ্বতে আগুৰা, ইমান সুন্দৰ পৰিৱেশ। এনেকুৱা লাগিছে যেন ইয়াতে থাকি যাওঁ, ইমান সুন্দৰ। বিশেষ অলপ ঠাণ্ডা, অলপ বেছি 6 ডিগ্ৰী। আমি কালি যেতিয়া আহিছোঁ তেতিয়া 6 ডিগ্ৰী আছিলে। আজিও ৱেডাৰটো মানে বিৰাট ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি আছে চাৰিওফালে। আপোনাৰ খুব যথেষ্ট ঠাণ্ডা ইয়াত, কিন্তু খুব ভাল লাগিছে মোৰ জেগা টুকুৰা। একদম মই কৈছোঁ নহয় আপোনালোকক, জেগা টুকুৰা যেন প্ৰেমত পৰিছোঁ মই। ইমান ধুনীয়া জেগা টুকুৰা। সিফালে গৈ দেখামগৈ অকণমান আগলৈ গৈ। এইটো দেখিছেনে, এইটোৱে হৈছে জলমহল। এই মহলটোৰ মানে চাৰিওকাষে মানসাগৰ লেক, এইটোৰ নাম মানসাগৰ লেক, সেইকাৰণে ইয়াক কোৱা হয় জলমহল। আৰু এইটো বনাইছিলে মহাৰাজা জয় সিঙে। হ্যাঁ क्यों 1 मिनट में এইটো চাওক। ভিতৰত খুব যাবলৈ নিদিয়ে, সেই তালটো যাবলৈ নিদিয়ে, বন্ধ কৰি ৰখা হৈছে। আৰু এইফালে কিয় মাৰ্কেট বহিছে, এইটো হৈছে জয়পুৰ নাইট মাৰ্কেট। ভিতৰত যাবলৈ নিদিলে, এইফালে আছে যাবলৈ। এইটো হৈছে জয়পুৰ নাইট মাৰ্কেট, নোসোমালোঁ তাত। সেইফালে আচলতে জলমহল ভিতৰলৈ যাবলৈ নিদিয়ে আজিকালি, বন্ধ কৰি দিছে। আজিকালি বহুত আগতে বন্ধ কৰি দিছে। বাহিৰৰ পৰা দেখা পাব। বাহিৰৰ পৰা দেখালোঁ, আৰু ময়ো ভালকৈ যিকণ মই আপোনালোকক দেখালোঁ, ময়ো সিমানকণে দেখিলোঁ। কিন্তু ইয়াৰ পানীপুৰি খালোঁ, এনেকুৱা জ্বলা পাইছোঁ। বৰ ধুনীয়া লাগিছে, চব বস্তুৱে মোৰ বিৰাট ভাল লাগিছে। ইয়াৰ খোৱা বোৱাৰ পৰা আদি কৰি সকলোখিনিয়ে, ৰাস্তা চাস্তা মানে কোনো চিটিৰ কোনো হেৰি নাই, খুব ভাল লাগিছে। এতিয়া যাওঁ হোটেললৈ।
তাৰপিছত আবেলি আকৌ যদি পাৰোঁ অলপ পিছত খাই বৈ ওলাই আহিম এতিয়ালৈকে খোৱাই নাই এইখিনিতে আমিৰ ফোৰ্ট আৰু জলমহলৰ ব্লগটো মই সামৰিছোঁ আকৌ যলৈ যাওঁ আপোনালোকক দেখাই লৈ আপোনালোকক মোৰ লগতে লৈ যাম লগত থাকিব এতিয়ালৈ বাই বাই